নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ মালিকা ৱৰ্ল্ড চেনেল। আজি মই বনাব লৈছোঁ এয়া তেল পিঠা বা বৰ পিঠা। মই কেনেকৈ বনাওঁ আপোনালোকৰ মাজত দেখাই দিম বা দেখাবলৈ চেষ্টা কৰিম। তো চাওঁ আহক, ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া হৈছে বৰা চাউলৰ পিঠাগুড়ি আৰু ইয়াত জহা চাউল অকণমান মিক্স কৰি লৈছোঁ। এয়া মই এইটো পিঠা বনাম গুড়ৰ লগত। সেয়া গুড়টো অকণমান মই ইয়াতে মিহিকৈ কাটি থলোঁ। এয়া গুড়টো পগাই ল'ম। ইয়াতে দি দিছোঁ গুড়। মই গেছটো অন কৰি দিলোঁ। এতিয়া গুড়খিনি মই এইদৰে অকণমান পগাই ল'ম। গুড়খিনি ইমান উতলাই নাথাকোঁ, খালি গলি যাবৰ কাৰণে অলপ সময় গৰম কৰিছোঁ। সেয়া এই ঠাণ্ডা হয়, এতিয়া মিশ্ৰণটো তৈয়াৰ কৰিম। গুড়খিনি এতিয়া ঠাণ্ডা হৈ যোৱাৰ পাছত ইয়াতে থৈ দিছোঁ খন্তেক ঠাণ্ডা হ'বৰ কাৰণে। ঠাণ্ডা হৈ ইয়াত মিশ্ৰণটো অলপ অলপ কৰি অলপ দি কিনি বনাব লাগিব। এই মিশ্ৰণত আপোনালোকে ইলাইচি, চফ, অলপ ঘিউ বা বাটাৰ এড কৰিব পাৰে আৰু অপশ্যনেল হয়। মই একো দিয়া নাই, চিম্পলি বনাম। এইদৰে মিশ্ৰণটো ধুনীয়াকৈ কৰি লওঁ। ইয়াত মই অলপ গাখীৰ এড কৰিম। এইদৰে ধুনীয়াকৈ মিশ্ৰণটো কৰি ইয়াত আধা ঘণ্টামান সময় মই এনেকৈ ঢাকি থৈ দিম। এই মিশ্ৰণটো ডাঠো হ'ব নোৱাৰিব, পাতলো হ'ব নোৱাৰিব, তেওঁ মিডিয়াম চাইজ হ'ব লাগিব। এয়া দেখাই দিছোঁ। এতিয়া মই আধা ঘণ্টা সময় ঢাকি থৈ দিম। এয়া মোৰ আধা ঘণ্টা সময় হৈ গ'ল। মই এতিয়া বনাবলৈ ষ্টাৰ্ট দিছোঁ। এতিয়া মই এড কৰিম মাষ্টাৰ্ড অইল, ৰিফাইন অইলো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। মই এয়া মিঠাতেলে ব্যৱহাৰ কৰিছোঁ। তেলখিনি আৰু ভালদৰে গৰম হৈ লওক। এয়া তেলখিনি গৰম হ'ল। মই এতিয়া বনাই দেখুৱাম আপোনালোকক। তেলৰ একদম মাজৰ অংশতে দিম। এতিয়া চাওক কি সুন্দৰকৈ ফুলি উঠিছে। দুইটা ছাইড ৰঙচুৱা হ'লে এয়া হৈ গ'ল মোৰ পিঠা। ইমান সুন্দৰকৈ ফুলিছে চাওক। এইদৰে মই এটা এটা কৰি আটাইকেইটা পিঠা বনাই ল'ম। আপোনালোকে জনাবলৈ নাপাহৰিব মোৰ ৰেচিপিটো কেনেকৈ পালে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ কোনোবাই চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ৰেচিপিটো। খুব ভাল লাগিল, খায়ো খুব ভাল লাগিল, কোমল হ'ল।
তো আজিলৈ আহোঁ থেংক ইউ বাই বাই অল